So ওলাই মেলি ৰেডি হ'লোঁ এতিয়া যাম আৰু মনটো লগৰজন আহি আছে উৎপল আৰু এতিয়া তো এইটোৱে মোৰ আজিৰ লুক অলপ মানে আজি অলপ হেভিকে মেকআপ কৰিছোঁ আৰু এযোৰ পিন্ধিছোঁ মুগাৰ কাপোৰ কালি জোৰণ দিবলৈ গৈছিলোঁ সেই গতিকে আজি ছোৱালী আনিবলৈ যাওঁ আৰু মোৰ ইন্ট্ৰটো দিয়া নহ'ল কাৰণ মই একেটা ভিডিঅ'তে দিম বুলি ভাবিছিলোঁ জোৰণ আৰু ছোৱালী অনা কিন্তু ভিডিঅ'টো বেছি দীঘল হৈ গ'ল কাৰণে মই এনেকৈ আকৌ বেলেগ এটা ভিডিঅ' কৰি দিছোঁ তো এতিয়া ওলাই ল'লোঁ যাবলৈ কাৰণে আৰু গৈ পাই এইফালে দৰা আৰু দৰা ৰেডি হৈ আছে আৰু এয়া আমাৰ দৰা আৰু এয়া হৈছে বৌ যাক মই মেকআপ কৰিলোঁ আৰু বৌয়ে একদম চিম্পল লুক বিচাৰিছিলে সেইটো কাৰণে একদম চিম্পলকৈ কৰি দিছোঁ আৰু আনফালে গোটেই মানুহবোৰ ওলাই মেলি ৰেডি হৈছেগৈ আৰু এই আছে দৰাৰ মাক তাৰপাছত এতিয়া দৰা আৰু দৰাই মাক দেউতাকক সেৱা কৰিছে তাৰপাছত আমি এতিয়া ওলাই যাম আৰু ছোৱালী আনিবলৈ কাৰণে আৰু আমি সবে একদম কেমেৰা লৈ ৰেডি হৈ আছোঁ অন কৰি মেলি কাৰণ এইফালৰ পৰাই দৰা আহিব দৰাক ভিডিঅ' কৰিবলৈ সবে একদম ৰেডি হৈ আছে সবে নিজৰ নিজৰ মা হাতত চাওঁ যাওঁ দে আগফালে এফালে আমি দৰা ঘৰৰ পৰা ওলাইছোঁ আৰু এতিয়া যাবলৈ আৰু আমি আহি পালোহি কইনা ঘৰ আৰু দৰা ঘৰ আৰু কইনা ঘৰৰ মাজত এতিয়া কম্পিটিশ্যন চলিব কাৰণ আমাক হৰাই খুজিছে এতিয়া
সোমালোহি আৰু কইনা ঘৰত। এতিয়া দৰাক আদৰিব এতিয়া। ৰুমালখন পেলাই দিয়ক এতিয়া। আমি এখন চুৰ কৰিছা নেকি? মৰম চেনেহত দিয়ক আৰু আমি এতিয়া ভিতৰত কইনা খুজিবলৈ কাৰণে আহিছোঁ। আপোনাৰ কেনেকৈ কোনে কোৱা কোৱা আমি এতিয়া 10 লাখ টকা ক'লে আমি ছোৱালী লৈ যাম, ইণ্ডিয়ান লৈ যাম। আৰু দৰা কইনা কিবাকিবি ভকতৰ নিয়ম কৰাৰ পাছত কইনা উলিয়াই দিলে 12টামান বজাত। আৰু আমি দৰা ঘৰ আহি পাওঁ ৰাতি 2:30 বাজিলে। আৰু তাৰপাছত এয়া এতিয়া কইনা ঘৰৰ পৰা অহা মানুহক আমি শৰাই খুজি আছোঁ। আৰু ফাইনেলি দৰা কইনা আহি ঘৰ পালেহি। আৰু এতিয়া ভৰি ধোৱা নিয়ম কৰা হৈছে আৰু দৰা কইনাক আদৰা হৈছে এতিয়া। আৰু বেকগ্ৰাউণ্ডত গান বাজি আছে, সেইটো কাৰণে মই ভইচ অভাৰ দিবলগীয়া হৈছে। আৰু বিশেষ একো নাই, দৰা কইনা আদৰাৰ পাছত যি নিয়ম কৰিবলগীয়া আছে সেইবোৰ কৰা হ'ল। আৰু আমি ৰাতি তাতে থাকি দিলোঁ। পিছদিনাখন আমি 10টামান বজাত ঘৰলৈ আহি দিলোঁ আৰু দৰা কইনা অহাৰ পাছত আৰু ভিডিঅ' কৰি নাথাকিলোঁ, ইমান বেছি ভাগৰ লাগিছিলে, টোপনিও ধৰিছিলে, যিহেতু ৰাতি 2:30-3টা বাজিছিলে। আৰু ৰাতিয়ে ঘৰ গুচি যাম বুলি ভাবিছিলোঁ, কিন্তু নগ'লোঁ। ৰাতিপুৱা হোৱালে ৰখি দিলোঁ আৰু আমি। তাৰপাছত বিশেষ একো নাই। আজি হৈছে মানডে আৰু আজি ৰিচেপশ্যন আছে, তো ৰিচেপশ্যনলৈ বুলি ওলাইছোঁ। শনিবাৰ দিনা ছোৱালী আনিলোঁ আৰু আহি পাওঁ 3টামানেই বাজিলে। আকৌ যিহেতু এই দৰা আছিলে, তো নিয়ম চিয়ম কৰি মেলি ৰাতিপুৱা 10টাতহে আমি ঘৰলৈ আহিছোঁ দেওবাৰ দিনাখন। তাৰপাছত ৰেষ্ট ল'লোঁ অলপ। আৰু ভিডিঅ' চিডিঅ' বনাবলৈ একদম মন নাছিলে, কাৰণ ভাগৰ লাগি আছিলে। দুদিনকৈ মৰাণলৈ যিহেতু যোৱা হৈছিলে। আৰু তো আজি ৰিচেপশ্যন আছে। এতিয়া গধূলি 5টামান বাজিছে আৰু তো ওলাইছোঁ যাবলৈ কাৰণে। আপোনালোককো দেখুৱাম। তো যাবলৈ লৈছোঁ এতিয়া। আমাৰ লগত আছে মা, খুৰী, এজনী আইতা, তাৰপিছত এইফালে আছে পাপা, এইটো ভাইটি হাই দিয়া, এইটো মন্টু খুৰা। এতিয়া বলক যাওঁ। ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আমি বিয়ালৈ আহি পালোহি আৰু পাৰ্টিটো একচুৱেলি ঘৰত নাছিলে, মেৰেজ হলত আছিলে। তো আমি ডাইৰেক্ট তালৈ গুচি গ'লোগৈ। আৰু বেছি দেৰি বহা নাই, 1 ঘণ্টামান বহিলোঁ, খাই বৈ মেলি আহি দিলোঁ আৰু ফটোকে 2খনমান এড কৰি দিছোঁ এনেকৈ, তাত ভিডিঅ' ইমান কৰি থকা নাই।
তো খাই বৈ মেলি আহি দিলোঁ আৰু ঘৰ, বেছি দেৰি নাথাকিলোঁ। চ' আমি আহি পালোহি ঘৰত আৰু এতিয়া ফ্ৰেছ হৈ মেলি লওঁ। দেৰি হ'ল অহা, 10:30 বাজিলে আৰু। তো এতিয়া আৰু শুই যাব লাগে ফ্ৰেছ হৈ মেলি। অ'কে, ছাবস্ক্ৰাইব কৰি দিব আৰু লাইকো। গুড নাইট, বাই বাই।